নমস্কাৰ আমি যে আহিছোঁ বুল পোল্ট্ৰি ফাৰ্মৰ সেকেন্ড ডে যেটো ৰাতি যেটো মানে তেখেতসকলে প্ৰতিপালন কৰে সেইটো দেখাবৰ কাৰণে মই আজি বুল পোল্ট্ৰি ফাৰ্মক আহিছোঁ আহক আমি সিধা যিজন ওনাৰ আছে বুল পোল্ট্ৰি ফাৰ্মৰ তেখেতৰ ওচৰলৈ আমি লৈ যাম নমস্কাৰ হয় নমস্কাৰ আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ কওকচোন আজি সেকেন্ড ডে আপোনাৰ যেটো প্ৰতিপালন আছিলে গোটেই দিনটো কেনেকৈ কৰিলে আপুনি শিডিউলটো কেনেকৈ মেইনটেইন কৰিলে ৰাতিপুৱা আমি কালি যোনটো বাতৰি পেপাৰ পৰা আছিলে হয় সেইটো পোৱালিবিলাকে নষ্ট কৰিছে ফালিছে সেইটো আমি ৰাতিপুৱা চেঞ্জ কৰি দিছোঁ তাৰপিছত ৰাতিপুৱা পানী আৰু যোনটো কালি মানে পানী আছিলে পানীটো চেঞ্জ কৰিছোঁ ৰাতিপুৱা আমি মেডিচিনৰ লগত কুমলীয়া গৰম পানী দিছোঁ কোম্পানীৰ পৰা এটা মেডিচিন দিছে মানে BPF বুলি ঔষধকেইটা আপুনি দেখুৱাব নেকি হয় ঔষধকেইটা আপোনাৰ ওচৰত আছে নেকি হয় এইটো BPF পাউডাৰ হয় হয় এইটো আপোনাৰ 1 লিটাৰ পানীত 1 গ্ৰামকৈ হয় এইটো BPF পাউডাৰ এইটো ৰাতিপুৱা দিব লাগে হয় তাৰপিছত আৰু আছে আপোনাৰ এইটো ইমিউনো কেয়াৰ হয় এইটো নামটো দেখাই দিব আমাৰ দৰ্শকে জানিব বিচাৰিব হয় এইটো ৰাতি দিব লাগে 12টা বজাৰ পৰা বা এটা মানে পৰিমাণটো ক'ব নেকি আপুনি এইটো পৰিমাণটো হ'ল আপোনাৰ ইমিউনো কেয়াৰ 200 ml কৈ এইটো 200 ml কৈ দিব লাগে হয় তাৰপিছত আপোনাৰ আছে এইটো এক্টিভেটৰ 1 আৰু 2 হয় এই দুইটা একেলগতে মিহলি কৰি দিব নাম দুটা যদি আপুনি দেখুৱাই দিয়ে আমাৰ দৰ্শকক হয় এইটো এক্টিভেটৰ 2 হয় আৰু এইটো এক্টিভেটৰ 1 নামটো দেখুৱাই দিয়ক আপুনি ঘূৰাই দিয়ক হয় ইয়াৰ পৰিমাণটো কেনেকৈ এইটো আপোনাৰ 25 ml আপোনাৰ 450 গ্ৰাম পানী হয় সেইটো গৰম পানী নে নাই নৰ্মেল পানী দিব পাৰি কোমলীয়া গৰম পানীও দিব পাৰি হয় এইটো আপুনি মিলাই পেলাই 30 মিনিট মিলাই পেলাই ৰাখিব লাগিব হয় মানে 450 গ্ৰাম পানীত হয় তাৰপিছত 450 গ্ৰাম পানীত আপুনি 2 ml কৈ 1 লিটাৰ পানীত সেইখিনি পানী মিহলাব লাগিব আৰু এক্সট্ৰাকৈ বৰ ধুনীয়াকৈ আপোনাৰ যিখিনি বৰ্ডিঙৰ ব্যৱস্থা আপুনি কৰা আমি দেখিছোঁ আপোনালোকৰ বহুত দিনৰ এটা সপোন আছিল যে আমি এখন ফাৰ্ম পাতিম নিজাববীয়াকৈ আপোনালোকৰ যিটো সপোন আছে সপোনটো আপোনালোকে যেতিয়া বাস্তৱিত হৈছে কালি আপোনালোকে যি ধূপ ধূনা আৰু চাকি বন্তিয়ে প্ৰজ্বলন কৰি আপোনালোকৰ ফাৰ্মখন আৰম্ভণি কৰিলে আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ আজি মনোভাৱটো ভাল লাগিছে বহুদিনীয়া এটা সপোন আছিলে আমি 3জন গাঁৱৰে ল'ৰা লাগি হয় এখন ফাৰ্মখন আৰম্ভ কৰিছোঁ বৰ ধুনীয়াকৈ এটা পৰিৱেশ আপোনালোকে দেখিছে ৰাতিৰ পৰিৱেশ আপোনালোকে দিনৰ পোল্ট্ৰি ফাৰ্মৰ পৰিৱেশ বহুত দেখিছে মই আজি আপোনালোকৰ কাৰণে বিশেষকৈ আপোনালোকৰ কাৰণে মোৰ উপাৰ্জন আছামৰ যিখিনি দৰ্শক আছে তেখেতসকলৰ কাৰণে মই আজি ৰাতি আহি আপোনালোকক ৰাতি যিটো প্ৰতিপালন কেনেকৈ পোৱালিখিনি প্ৰতিপালন কৰে সেইটো দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ তেখেতসকলে বহুত কষ্ট কৰিছে ফাৰ্মখন যেন সফল হওক বা এটা গ্ৰোথ দেখাব পাৰে ফাৰ্মখনে তাৰ কাৰণে তেখেতসকলে বহুত চেষ্টা কৰিছে আপোনালোকক মই দেখুৱাম চেষ্টা মানে কি চেষ্টাটো অকল মুখেৰে ক'লেই নহয় চেষ্টাটো কেনেকৈ হয় তেখেতসকলে দেখিছে আপোনালোকে ৰাতি থাকিবৰ কাৰণে ইয়াতে বিচনাৰ ব্যৱস্থাও কৰিছে ৰাতি ইয়াতে শুব তেখেতসকলে ইয়াতে খোৱাৰ ব্যৱস্থাও কৰিছে এয়া চাওক ৰাতি শুবৰ কাৰণে তেখেতসকলে বিচনাৰ ব্যৱস্থা কৰিছে ইয়াতে তেখেতসকলে কিমান ত্যাগ স্বীকাৰ কৰিব পাৰে নিজৰ যিটো সপোন আছে সপোনটো পূৰ্ণ কৰিবৰ কাৰণে তেখেতসকলক আমি শলাগ ল'বই লাগিব শেষত আমি তেখেতসকলৰ যি এই সপোন আছে সপোনটো বাস্তৱায়িত হওক আৰু পোৱালি সোমোৱাৰ পৰা চেলত হোৱালৈকে যিটো ৰুটিন আছে সদায় দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকে নিশ্চয় সহযোগিতা কৰিব নিশ্চয় লাভান্বিত হ'ব চাগে যিমানখিনি পাৰে তেখেতসকলৰ সাম্যক জ্ঞান প্ৰথমকৈ ছেটআপ কৰিছে যিমানখিনি জ্ঞান আছে সেইখিনিৰ পৰাই আপোনালোকক অকণমান দিবলৈ চেষ্টা কৰিম কিবা যদি ভুল হয় আপোনালোকে আঙুলিয়াই দিবলৈ মোৰ বিশেষভাৱে অনুৰোধ থাকিব কাৰণ কি নতুনকৈ আৰম্ভ কৰিছে সকলোখিনি চবেই শিকি নাহে যিমান কাম কৰিব সিমানে এক্সপিৰিয়েঞ্চটো বাঢ়িব অভিজ্ঞতা বাঢ়িব সেইকাৰণে আপোনালোকক মোৰ অনুৰোধ থাকিল যদি কিবা আপোনালোকে ভুল দেখে আঙুলিয়াই দিব বুলি মোৰ আপোনালোকলৈ অনুৰোধ থাকিল ধন্যবাদ